बाक्सानि सुनबारियाव सारन्थाइ गावनाय जाथाय। सारन्थाइ गावनानै सुनबारियाव सासे सुबुंनि जिउ खहा। बे जाथायाव जास्मिन पारविन मुंनि सासे आइजोनि जिउ खहा। देहा फाहामसालियाव लांनाय लामायावनो जिउ गोमादों। गोब्राब जखम जानाय थासारियाव सानैखौ बरपेटा मेडिकेल कलेजाव दैथायहरो। जखम जानाय सानैया मान्नान आली आरो हालिम उद्दिन। ঘটনাটো খুব দুঃখজনক। হয়তো এইটো কোনেও যেহেতু কৰা নাই, এইটো যেহেতু ঢেৰেকনি এটা মানে হঠাতে হৈছে, মানে খুব দুখ লাগিছে। মানে আমি সকলোৱে মানে মৰ্মাহত হৈছোঁ এই ঘটনাটোক কেন্দ্ৰ কৰি। আমি সেইকাৰণে পৰিস্থিতিৰ বুজ ল'বলৈ তেওঁলোকৰ ঘৰত আহিছোঁ। আমি সকলোৱে মানে দুৱা মাগিছোঁ আল্লাহৰ ওচৰত যেন সকলোৱে সুস্থ হৈ ঘৰলৈ আহে। তেওঁলোকে বৰ্তমান মেডিকেলত চিকিৎসাধীন অৱস্থাত আছে। আমি সকলোৱে আল্লাহ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে সুস্থ হৈ ঘৰলৈ আহক। আৰু ইতিমধ্যে আমি প্ৰশাসনক অৱগত কৰিছোঁ, বিটিআৰ চৰকাৰকো আমি অৱগত কৰিছোঁ। ইতিমধ্যে আমি ৰিপৰ্টখিনি ওপৰলৈ পঠাইছোঁ। তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মই। ধন্যবাদ। মই জানামতে এজনী ছোৱালী ইয়াছমিনা পাৰভিন, তেওঁ অলপ বেছি সংকটজনক অৱস্থাত। তথাপিতো মানে আমি আশা কৰিব পাৰোঁ তেওঁলোকে স্বাস্থ্য ভাল হ'ব বুলি হোৱাৰ মানে আশা এটা আছে। আৰু আমি তেওঁলোকৰ পৰা খবৰ লৈ আছোঁ আৰু যোগাযোগ ৰাখিছোঁ আমি সকলোৱে। হয়, নিশ্চয় নিশ্চয় মোৰ ফালৰ পৰা মই সোণবাৰী VCDC চেয়াৰমেন হিচাপে মই যিখিনিৰ ওপৰত যোগাযোগ কৰিব লাগে নিশ্চয় কৰিম আৰু তেওঁলোকক কিবা আৰ্থিক ব্যৱস্থাও কৰাৰ কাৰণে চেষ্টা কৰিম আমি। কি হে দেও, ফুলৰ খেতি দেখোন ধুনীয়া হৈছে। পিছে মাটিডোখৰ নিজৰ হ'লনে নাই? মানে মানে মাটিৰ পটা পাইছানে নাই? ক'ত মাটিৰ পটা দিব হে? ইয়াত এখন মৰা হাঁহক পাতি পাৰি হগুৱাৰ নিচিনা কথা হ'ল। পটা দিম বুলি ফাঁকি মাৰি ৰঞ্জিকী ৰজা হ'ল। এইবাৰ নহ'ব, একেবাৰে নহ'ব, বুজিছা? ফাঁকিবাজৰ ফাঁক ফোক আৰু নচলিব। ফাঁকিদাৰক ৰুধিবলৈ জনতাই BPFক ভোট দিব। BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ।